মৃত্যুৰ কেইদিনমানৰ আগতে ইমান সুন্দৰভাৱে নিজৰ কথাবোৰ কৈ গ'ল। মই মোৰো এসপ্তাহ বন্ধ হৈ যাব। আই লিভ লাইক ডাট। তাত সেইকাৰণে মোক ভয় কৰে, মোক নামাতে। মোক মাতিবলৈ ভয় কৰে, মই গালি পাৰি দিওঁ। যাক তাক যি টি কৈ দিওঁ নহয়। ৰোহিত ছেট্টী ইমান ডাঙৰ ডিৰেক্টৰ, তাৰ চিনেমা গান গাবলৈ মাতিছে, বোলো গানটো পচন্দ হোৱা নাই, বনাই গাওঁ, বাই বাই। ৰোহিত ছেট্টীয়ে কৈছে ये कैसा आदमी है, প্ৰীতমে কৈছে ये ऐसा ही है, ये राजा है, তহঁতৰ কাম আছে ইয়াত আহিবি, মই নাযাওঁ। মই খালি কওঁ নেক্সট, মানে বহি লওঁ, মালদবেগ খাই লওঁ, বোলো গান দে, এইটো গালোঁ, নেক্সট নেক্সট, এণ্ড আই এম ভেৰি ফাষ্ট। মই মানে 7 মিনিট 8 মিনিটত গাই থাকোঁ, এতিয়াও গাওঁ। এতিয়া খালি কমাই দিলোঁ, এতিয়া মই 3টা 4টা তাৰপিছত নাগাওঁ। সিদিনা খালি মই 7টা গাই দিলোঁ। ইটছ এবিউজ একচুৱেলি। সেইটোতো আছে তোমাৰ, মই সেইটো জীৱনলৈ আহিবলৈকে আছে। এতিয়া তোমাৰ মোক যন্ত্ৰ বনাই দিছিলে এইটো, সকলোৱে তাৰ পৰা ওলাই আহিছোঁ এতিয়া। I'm not a machine. এইটো বহুত ইম্পৰ্টেণ্ট। প্ৰথম কথা, তুমি ডেভিড, তুমি এটা নতুন এখন পৃথিৱী পালা, বন্ধু কিছুমান পালা। চিনেমালৈ বেছি বিজি নহয় এতিয়া। মই আজি আহিছোঁ ইয়ালৈ, মই এডিটিঙত বহি আছোঁ, মই আকৌ ফাৰ্ষ্ট শ্বটটো সলাইছোঁ, এইটো কৰ, এইটো কৰ। ছাবজেক্ট ইমান হৈ গ'ল, ডিপাৰ্টমেণ্টছ, মোৰ 5টা মানুহে কাম কৰি আছে, 5টা গান কৰি আছে বেলেগত। মই আজিকালি আধা কৰি দিওঁ, মানে কি আগতে মই পূৰা কৰিছিলোঁ, আধা কৰি দিওঁ, দি দিওঁ, লাইখিনি কৰ। চোৱা, মই কথা এটা কওঁ, মোৰ দেউতা আছিলে মেজিষ্ট্ৰেট, মই জন্ম হৈছোঁ তুৰাত, তাৰপিছত আমি আহিলোঁ যোৰহাট, মোক কামেল স্কুলত দিলে, মই অকল 6 মাহ পঢ়িছোঁ তাত। তাৰপিছত গুচি গ'লোঁ তেজপুৰ, তাত এবছৰ থাকিলোঁ। মই খুব উৎপতীয়া আছিলোঁ কাৰণে মোক স্কুলত দি দিলে, মোক মানে 3 বছৰ বয়সতে স্কুলত দি দিছে, মানে মোৰ উৎপাতত থাকিব নোৱাৰে, মানে এতিয়াও উৎপাত কৰি থাকোঁ একেই। চ' তেজপুৰ যোৱাৰ পিছত দেউতাই মোৰ ACS পালে 1976, গুচি গ'লোঁ কৰিমগঞ্জ। মোৰ ট্ৰেভেলিংটো বৰ অদ্ভুত। কৰিমগঞ্জত আমি 8 বছৰ আছোঁ, আপ টু ক্লাছ 7। মই ক্লাছ 3লৈকে ইংলিছ পঢ়িছোঁ, 4 নাই পঢ়া, মই জাম্প মাৰিছোঁ। মই 5ত গুচি গ'লোঁ ডাইৰেক্ট গভৰ্ণমেণ্ট স্কুল সোমাই দিছোঁ, বেংগলী মিডিয়াম। 5, 6, 7ৰ মই হাফ ইয়াৰলি পৰীক্ষা বেংগলীত দিছোঁ, দেউতা ট্ৰান্সফাৰ হৈ গ'ল, গুচি আহিলোঁ আমি বিজনী। এনুৱেল পৰীক্ষা দিছোঁ মই অসমীয়া মিডিয়ামত। চ' ইট ৱাজ টাফ, আৰু মই সদায় ফাৰ্ষ্ট ছেকেণ্ড হওঁ, বেলেগ কোনো কেছ নাই তাত। খালি মই ছাৰক কৈছোঁ, মানে বোলো ছাৰ, মই কৰিমগঞ্জত আছিলোঁ, চ' মোৰ বিলাক আপুনি গণ্ডগোল পাব। কৈছে নাই এইটো আমি চাই ল'ম, একো নাই, নতুনকৈ আছোঁ, সেইবোৰ মই ছেকেণ্ড হৈছোঁ। চ' ছাৰক সেইকাৰণে কৈ দিছোঁ, ছাৰে ভাবোঁ যে এইটো কোন আহিলে, বিলাক আমাৰ টোহে বেলেগ বেলেগ। মই হাফ ইয়াৰলি দিছোঁ বেংগলীত, এনুৱেল দিছোঁ অসমীয়াত। তাৰপিছত পঢ়ি তাৰপিছত আকৌ তামোলপুৰ আহিলোঁ। চ' আই ৱাজ অলৱেজ ট্ৰেভেলিং উইথ মাই ফাদাৰ। তামোলপুৰত বাৰু দেউতা একদম বছ আৰু, তাত মস্ত কেম্পাছ, সেইটো বৰ ইণ্টাৰেষ্টিং। সেইটো মই ক'ৰবাত কৈছোঁ যদিও মই নাজানো। মই স্কুল যাওঁ, ইটছ লাইক অলমষ্ট 3 কিলোমিটাৰ যাওঁ, চাইকেল চলাই যাওঁ, আকৌ টিফিনত আহোঁ। তেতিয়া মোৰ মানে
সাংগু পাংগুবিলাক বেলেগ। এটা বাঘ, সেইটোক ভাত খুৱাব লাগে। দুটা মৰা চৰাই, দুটা হৰিণ, সেইসোপাক মায়ে নোৱাৰে। মই স্কুলৰ পৰা আহোঁ টিফিনত, চবকে খুৱাই মেলি, আৰু বাকীবোৰতো আছেই আৰু হাইঠা চাইঠা পাৰ চব, আকৌ স্কুল যাওঁ, ক্লাছ মিছ কৰোঁ। এতিয়া মই ভাল গান গাওঁ, বজাওঁ ভাল, সেইকাৰণে মোক মানে মাফ কৰি দিয়ে। আৰু ছাৰহঁতক ক'লোঁ আৰু মোৰ আৰু সাংগু পাংগু ধেৰ আছে, তাহাঁতক চাব লাগিব। তুমি সেই কানেক্টেড ফিল কৰিছিলা সদায় নেচাৰৰ লগত? নেচাৰ, গছ। 2 বছৰ ৰাখিছোঁ মই বাঘ এটা। এই গছৰ লগত কাণত লৈ ঘূৰি ফুৰোঁ কি লৈ ফুৰা? বাঘটো সেইটো কাণত বহি থাকে মই এনেকৈ। কি হ'ল বাঘটো তাৰপিছত তাৰপৰা ট্ৰান্সফাৰ দি দিলে দেউতাক, আৰু এতিয়া মই তাৰপিছত যোৰহাট আহি গ'লোঁ। মই মেট্ৰিক পাছ কৰি, নাই মই হেৰি ফৰেষ্টক আকৌ দি দিলোঁ। যোৰহাটত মই ক'ত বাঘ ৰাখিম বাৰু? ফটো আছে নাই তাৰে? তেতিয়া চেল্ফি নাছিলে, চেল্ফি নাথাকিলে কেমেৰাটো তেতিয়া মোবাইলো নাছিলে, একো নাছিলে। আই থিংক কাৰোবাৰ ওচৰত যদি আছে নাজানো। তাক লৈ বহুত দিন থাকিলোঁ। কুকুৰটো আছেই আৰু, কুকুৰ থাকেই। কুকুৰে বাঘে মানে গোটেই পাৰই, মৌৰা চৰাই, হৰিণা, এইখন মানে এখন তুমি বহুত সৰু, মানে 9-10 9-10ত পঢ়া। সেই সময়খিনিত যিটো 9-10ৰ যিটো বয়স, সেইটো এডলেচেঞ্চ জাষ্ট পাৰ হওঁ যৌৱনলৈ অহা এই সময়খিনি, মই তাহাঁতৰ লগতে বিজি আৰু। সেই সময়খিনি তোমাৰ মানসিক হেৰিটো কি আছিল? কি ধৰণৰ তোমাৰ ওচৰত মনলৈ কুৱেশ্যনছ আহিছিল? সেইখিনি সময়ত জিজ্ঞাসা আহে ন, কুৱেষ্ট আহে কিছুমান, সকলোৰে বেলেগ বেলেগ আহে। মোৰো আহিছিল, মই কোন, মই পৃথিৱীত কিয় আহিলোঁ, এইবিলাক আমাৰ মনলৈ আহিছিল। মোৰ সেইবোৰ নাই। মই খুব কিতাপ পঢ়িছিলোঁ, আৰু তেতিয়া নতুনকৈ টিভি এটা কিনিছিলে ঘৰত, এণ্টেনাটো ঘূৰাই থাকিব লাগে যে এনেকৈ, আহিছে আহিছে আহিছে। অঁ, মই খেল চাই ভাল পাওঁ, উইম্বলডন এইবিলাক। তেতিয়া অসমত ইমান টিভি নাছিলে কিন্তু আমি সেই বাংলাদেশৰ পৰা পাওঁ, কৰিমগঞ্জতো ইভেন মানে বাংলাদেশৰ টিভিটো পাওঁ। বাংলাদেশত আমাতকৈ আগত আহিছে টিভি, সেইটো বহুতে নাজানে। তাত সেই হেৰি দিয়ে, দেওবাৰে স্পাইডাৰমেন আহিব, টাৰ্জান বুলি এখন চিৰিয়েল আছিলে, এখন চাবলৈ বহি থাকোঁ আৰু। কিন্তু মই তোমাক ডিপাৰ লেভেললৈ লৈ যাব বিচাৰিছোঁ, জীৱনৰ অলপ গভীৰলৈ লৈ যাব বিচাৰিছোঁ। সেই সময়ত মনত সৰুকালটো তেনেকুৱা তাৰমানে মই তুমি অকলতো স্পাইডাৰমেনকে চাই থকাৰ লগে লগে ক্লাছ 9ৰ এই বয়সটোত বিভিন্ন ধৰণৰ আৱেগ, বিভিন্ন ধৰণৰ প্ৰশ্ন মানুহৰ আহে, আৰু তাতে তুমি ক্ৰিয়েটিভ মানুহ, আৰু ক্ৰিয়েটিভিটি তোমাৰ জন্মগত। মই কি কৰোঁ, মই তোমাক কৈ আছোঁ কথাটো। এতিয়া মেট্ৰিকৰ আগে আগে টেষ্টৰ পিছত এটা গেপ থাকে ন, তেতিয়া আজিকালি থাকে নাই মই নাজানো। টেষ্টৰ পিছত আমাৰ প্ৰায় 2 মাহমান গেপ থাকে। ক্ৰিকেট খেলোঁ, পঢ়া শুনাটো মানে কি আৰু অলপ পঢ়োঁ। আমাৰ মানে তামোলপুৰ যিটো কোৱাৰ্টাৰ আছিলে, ইটছ ভেৰি বিগ। এতিয়া ভাঙি পেলালে, এতিয়া নাই আৰু সেইটো। তাৰ ফ্ৰণ্টতে এজোপা মানে কোৱাৰ্টাৰটোৰ ফ্ৰণ্টত মস্ত বকুল গছ এজোপা আছে। মোক মাহঁতে কৈ থাকে, আৰু মা বেছিকৈ আৰু দেউতাই নকয় কিন্তু দেই, মায়ে কৈ থাকে ৰাতিপুৱা পঢ়িব লাগিব। মই পঢ়িম, মই একো নাই। মই টেষ্টত 95% পাইছোঁ, মেট্ৰিকত 73, কমি গ'ল। নাই নহয়, পাত্তাই নিদিলোঁ।
মই পঢ়াটো ইমান পাত্তা দিয়া নাই, মই বাহিৰা কিতাপ বেছি পঢ়োঁ। মই তেতিয়া হেনৰি পঢ়োঁ। এইবোৰ কিতাপ মই কিয় পঢ়ি থাকিম বাৰু? একেখন কিতাপ যদি মই, তেতিয়া আমাৰ 8, 9, 10 একেলগে আছিলে, এতিয়াহে বেলেগ হ'ল, চবৰ পৰা কুৱেশ্যন আহে। 3টা ক্লাছ মই একেলগে পঢ়ি থাকিম, মই পাগল নেকি? মই এনেই মাক দেখুৱাবৰ কাৰণে মানে বেগটোত কিতাপকেইখনমান ভৰাই বকুল গছবোৰ উঠি যাওঁ। ওপৰত মই একদম ডাল চাল বান্ধি এনেকৈ বহিবলৈ জেগা এটা বনাই লৈছোঁ, মানে এনেকৈ বহি লওঁ, এনেকৈ বেগটোত থাকে, একো ঘেণ্টাও নকওঁ, চৰি ঘেণ্টাটো বেয়া শব্দ নহয় বাৰু, একদম নক'বা। হা এতিয়া কোৱা, তেতিয়া নকৈছিলা তুমি, নতুনকৈ হৈছে তোমাৰ। সেইটো ভূপেনেশ্বৰকেও কৈছিলে ঘেণ্টা বুলি। হ'লেও তেতিয়া নকৈছিলা দিয়া, কিন্তু বহুত মৰম লগা ভাল ল'ৰা আছিলে। এতিয়া কোৱা। পঢ়া শুনাটো এনেই আৰু। কিন্তু সেইখিনি সময়তো তোমাৰ ক'ৰত কি আছিল? ভাগ্য ভাল তোমাক লগ নাপালোঁ। মই আজিতো তোমাক খান্দিম বুলিয়ে আহিছোঁ ভালকৈ। কোনটো বিষয়? তুমি সেই বয়সটোত জীৱনৰ কোনবোৰ, এতিয়াতো মই সেই বয়সটোত মই পাগল আছিলোঁ। তুমি কি আছিল? এতিয়া মই তেতিয়া প্ৰথম কম্প'জ কৰিবলৈ আৰম্ভ কৰিছোঁ। কিহে তোমাক সেই মানুহজনক মই জানিব বিচাৰোঁ, সেই মানুহজন কোন আছিল? মই গানে কি এনে গানটো তেতিয়া কম্প'জ কৰিছোঁ। তেতিয়া কিতাপ এখন ওলাইছিলে হীৰেণ ভট্টৰ, মই কিনি আনিলোঁ, গানে কি আনে। গানটো মই কম্প'জ কৰি দিলোঁ। আই ৱাজ ইন ক্লাছ 8। পিছত যেতিয়া মই তেওঁক কিয় কৰিবলৈ মন গ'ল তোমাৰ সেই গানটো? সেইটো প্ৰথম গান আছিল? আই ৱাজ কম্প'জিং গান। তুমি তেতিয়া গান কম্প'জ কৰিবলৈ আৰম্ভ কৰিছানে? এইটো প্ৰথম গান নে এইটো আৰু আগত আৰু আছে? আই থিংক ইটছ দ্য ফাৰ্ষ্ট। মানে সেইখন কিতাপ মানে পঢ়াৰ পিছত মই গানে কি আনে, সেইটো মই ক্লাছ 8ত কৰা কিন্তু দেই। পিছত মই যেতিয়া সেইটো কোনটো এলবামত আছিলে? মায়াত যেতিয়া মই গানটো মই ভৰালোঁ, তাৰপিছত কোনোবাই মোক ক'লে যে তই গানটো ল'লি হয়, সুধিলি নাই ছাৰক? মই বোলো সুধিব লাগে নেকি? কিতাপখনৰ নাম আছিলে তোমাৰ গান। তাৰপিছত মই এদিন গ'লোঁ হিৰুদাৰ ঘৰত, প্ৰথম লগ পাইছোঁ মই। তেওঁ গানটো শুনিছে, তেতিয়া ওলাই গ'লতো, হিট হৈ গ'ল গোটেই। তেওঁ মানে মোক কৈছে তুমি এবাৰো নাহিলা মোৰ ওচৰলৈ। মই বোলো মই নাজানো নহয়, আপুনি কিতাপখনৰ নাম দি দিলে তোমাৰ গান, মই ভাবি ল'লোঁ মোৰ গান, সেইকাৰণে মই নাই দিলোঁ। 1000 টকা দি আহিছোঁ। কিমান পইচা দিব লাগে মই সেইটোও নাজানো। 1992-93 তেতিয়া 1000 টকাটো বহুত ডাঙৰ কথা, মানে এতিয়াতো বহুত দিয়েতো এতিয়া। বোলো মই এইটো কিবা এটা মই এলবাম এটা কৰিছোঁ, মই আপোনাক কিবা এটা দিছোঁ। হাঁহিছে আৰু তুমি, মই সেইকাৰণে ক'লোঁ বোলো আপুনি নামটো দি দিলে তোমাৰ গান। তোমাৰ যুক্তিটো একদম ঠিক আছে, কাটিব নোৱাৰে। মানে লিগেল ডিছপিউট হ'লেও সেইটো তোমাক একো কৰিব নোৱাৰিলেহেঁতেন, নামেই এইটো দিছে। তাৰপিছত হিৰুদাৰ লগততো বেলেগ হৈ গ'লতো, লাইক বাপেক পুতেক টাইপ। সেইটো তুমিতো তেতিয়া ক্লাছ 9ৰ পৰা লাহে লাহে তুমি তাৰপিছত ক'লৈ আহিলা? তাৰপিছত এনেকুৱা হৈ গ'ল, মানে মই ষ্টুডিঅ'ত কাম কৰি থাকোঁ। ষ্টুডিঅ' মানে তুমি তামোলপুৰত আছিলা, তাতে তুমি ষ্টুডিঅ' বনাই লৈছিলা নিজৰ? নাই। তাৰপৰা তুমি ক'লৈ আহিলা? তুমি কলেজ বিবোৰলৈ আহিলা ন? তাৰপিছত মই JB কলেজ গ'লোঁ যোৰহাট। JBত আছিলা? তেতিয়া মই বজাওঁ, তেতিয়া মই গান নাগাওঁ, মই গান গাই বুলি কোনেও নাজানে। মই সকলোকে ডাঙৰ প্ৰশ্নটো সদায় মোৰ মনত যিটো আছে, যে তোমাৰ ইমান ডিভাইন ভইচ এটা যে আছে, সেইটো তুমি জানিছিলা নাই? না, মোৰ এটা বস্তু এটা আছিলে, মানে কি মোৰ লগৰবোৰ, মানে আমাৰ যিটো গ্ৰুপ আছিলে গোটেই, তাত পবিত্ৰ মাইকীটাও আছিলে দেই। সিটো মোৰ প্ৰথম মেনেজাৰ আছিলে। চ' আমি আড্ডা মাৰোঁ, নাটক, গান, আমুক তামুক, কিতাপ চিতাপ, মানে অকল সেইবোৰলৈ চৰ্চা, বেলেগ একো নাই। কলেজ ভাৰ্মে যায়,
কলেজত এনেহে যাওঁ আমি। তুমি এনেও বান্ধোনত থকা মানুহটো নহয়। মইতো কলেজ মই বিবৰুৱা কলেজত মই এবছৰত 21টা ক্লাছ কৰিছোঁ। বুজি পোৱা যায় এইটো। লাষ্টত প্ৰিন্সিপালে মোক সুধিছে যে তই মিউজিক কৰি খাব পাৰিবি? মই বোলো পাৰিম। নেক্সট টাইম মই স্পেচিয়েল গেষ্ট তাত গল্ডেন জুবিলি। যোৰহাটলৈ আহোঁ। যোৰহাটত খেলটো অলপ বেলেগ আছিলে। যোৰহাটত মানে কলেজ যাওঁ আৰু মই ছায়েন্সৰ আছিলোঁ, চ' প্ৰেক্টিকেল চেক্টিকেল থাকে। মোক ফেইল কৰাই দিলে। হায়াৰ ছেকেণ্ডেৰী মই এবাৰ ফেইল কৰিছোঁ। মোৰ ফাৰ্ষ্ট ডিভিজন মাৰ্কছ মোক ফেইল কৰাই দিলে। মই বোলো ছাৰ, পাতি ছাৰ আছিলে, বোলো কিয় ফেইল কৰালে মোক? বোলো তই ক্লাছ কৰিলেহে তোক পাছ কৰাম। মই বোলো মই ক্লাছ নকৰোঁ বাৰু, বাট মোৰ 2খনত লেটাৰো আছিলে। বোলো কিয় ফেইল কৰালে মোক? কৈছে তই ক্লাছেই নকৰ, তই ফেইল কৰি দিলে। নেক্সট টাইম আকৌ পৰীক্ষা দিলোঁ, সেইবাৰ আকৌ বাৰু 59%, অকণমানৰ কাৰণে ফাৰ্ষ্ট ডিভিজন নাপালোঁ। তাৰপিছত মই পঢ়িবলৈ মন নগ'লে আৰু। তাৰপিছত মই বিবৰুৱালৈ গুচি আহিলোঁ। জেবিলৈ গৈ থাকোঁ বাৰু, জেবিখন আৰু জেবি কলেজখন নিজৰ নিচিনা। আজিৰ দিনটোতো তুমি কানেক্টেড হৈ আছা জেবি। হা? তুমি যদি ক'ৰবাত কানেক্টেড, তুমি জেবি কলেজৰ লগতেই কানেক্টেড হৈ আছা। মই এতিয়াও কলেজ যাওঁ, বিবৰুৱাতো যাওঁ মই। তাৰপিছত ইয়াত ওলাই অহাৰ পিছত মানে বেলেগ হৈ গ'ল। মানে মাহঁতে ভয় খাইছে। মায়ে সদায় মানে মায়ে মৰালৈকে মোক কৈ থাকিলে, তই BSc দে, BScটো দে। তেতিয়া মই জুবিন গাৰ্গ হৈ গ'লোঁ। তাৰপিছত মই বোলো মা, why should I need it now? মই এটা কাম কৰি আছোঁ, I'm working like hell. মাহঁতেতো গম নাপাব মই কেনেকৈ কাম কৰোঁ। ডেইলি ৰাতি যে মই 2টা 3টা গান কৰি আছোঁ, 4টা 5টা, সেইটো মানে পিছত ইয়াত দেখাৰ পিছতহে মাহঁতে। তুমি ক'ত আছিল ন? তুমি যেতিয়া ইয়াত কাম কৰি আছা, মা তেতিয়া ক'ত আছে? মা তেতিয়া যোৰহাট, মাহঁত যোৰহাটত থাকে, মই ইয়াত, মই ষ্টুডিঅ'তে থাকোঁ বেছি। মাৰ লগত তোমাৰ সম্পৰ্কটো কেনে আছে? না, she was my first teacher. প্ৰথম গান শিকাইছিলে আৰু নিজে গাইছিল নেকি? she was a good singer. ভাল গাইছিলোঁ, ভাল এক্টিঙো কৰিছিলোঁ। সেইটো আমাৰ গোটেই ব্লাডত, মানে গোটেই, সেইটো উপায় নাই আৰু। প্ৰফেশ্যনেল নহয়, একো কৰা নাই। প্ৰথম গান শিকাইছে, হাৰমনিয়ামখন এতিয়াও আছে। হাৰমনিয়ামখনৰ বয়স হৈছে 90 years। কাৰ আছিলে? মাৰ ককাকৰ। আছে তোমাৰ লগত এতিয়া? মোৰ ষ্টুডিঅ'ত আছে। চলাব পাৰি? ধুনীয়াকৈ বাজে। মই এতিয়াও বজাওঁ গানত। চ' she was, ঘৰৰ পৰা মই একো হেৰি পোৱা নাই মানে। দেউতাইতো একো নকয়, দেউতাই গম পালে ই আৰু মিউজিকতে যাব। মায়ে খালি BScটো মানে পাছ কৰিবলৈ কৈ থাকে। কাৰণ তেতিয়া আকৌ সেইটো আছিল নহয়। আকৌ দিদিও নহয় অৱশ্যে BScটো। নিদিবা। মোৰ ল'ৰাটো ড্ৰপ আউট হয়, চিন্তা নকৰিব। যি মিউজিচিয়ানে পঢ়িব পৃথিৱীৰ বহুত ডাঙৰ মানুহ কিন্তু ড্ৰপ আউট হয়। সি যে তাত গৈছিল বাৰ্কলিত, সি কৈ গৈছিল, চিন্তা নকৰিবা, যিবিলাক পূৰা পঢ়ে বাৰ্কলিত সিহঁত একো হ'ব নোৱাৰে, যিকেইটা ড্ৰপ আউট। মই বাৰু বাৰ্কলি যোৱা নাই, মই বিবৰুৱা আহি য'ত তাতে ক'ৰবালৈ যাবই লাগিব বুলি কথা নাইতো। যাৰ য'ত বিকাশ হ'বতো সি হ'বই বিকাশ। মই খালি ট্ৰিনিটি যাব বিচাৰিছিলোঁ, মই কণ্টেক্টো কৰিছিলোঁ, বাট ইট ৱাজ ছ' কষ্টলি। লাইক যেতিয়া মোৰ দেউতাই নোৱাৰে, মই কথাও পাতিলোঁ দেউতাৰ লগত। দেউতাই কৈছে ইমান পইচা মই কেনেকৈ দিম, ট্ৰিনিটি কলেজ অফ মিউজিক। মই বোলো বাদ দিয়া আৰু, যি হ'ম নিজে হ'ম। ডেষ্টিনিয়ে আৰু তোমাৰ য'লৈ যাবলৈ আছে। মোক টাইমে লৈ গৈ আছে। মই গান গাই গাই বৰ হৈ গৈছোঁ, প্লিজ। এতিয়া তুমি বৰ হৈছা, তেতিয়া কথা সুধি আছোঁ। তেতিয়া জোচটো বেলেগ আছিল। তেতিয়া তোমাক কিহে টানিছিল? কাৰণ তুমি গানলৈ আহিলা ন। মই তেতিয়া 15টা গান গাওঁ, এৰাতিত 20টা 36টালৈকে গাইছোঁ। তুমি যেতিয়া গানলৈ মই খালি কওঁ নেক্সট, মানে বহি লওঁ,
মালটো বেগ খাই লওঁ বোলো গান দে সেইটো গালোঁ নেক্সট এণ্ড আই ভেৰি ফাষ্ট মই মানে 7 মিনিট 8 মিনিটত গাই থাকোঁ এতিয়াও গাওঁ এতিয়া খালি কমাই দিলোঁ এতিয়া মই 3টা 4টা তাৰপিছত নাগাওঁ সিদিনা খালি মই 7টা গাই দিলোঁ ইটছ এবিউজ একচুৱেলি সেইটোতো আছে তোমাৰ মই সেইটো জীৱনলৈ আহিবলৈকে আছে এতিয়া তোমাৰ মোক যন্ত্ৰ বনাই দিছিলে এইটো সকলোৱে তাৰ পৰা ওলাই আহিছোঁ এতিয়া I'm not a machine. এইটো বহুত ইম্পৰ্টেণ্ট প্ৰথম কথা তুমি তুমি এটা নতুন এখন পৃথিৱী পালা বন্ধু কিছুমান পালা চিনেমালৈ বেছি বিজি ন এতিয়া মই আজি আহিছোঁ ইয়ালৈ মই এডিটিঙত বহি আছোঁ মই আকৌ ফাৰ্ষ্ট শ্বটটো সলাইছোঁ এইটো কৰ ছাবজেক্ট ইমান হৈ গ'ল ডিপাৰ্টমেণ্টছ মোৰ 5টা মানুহে কাম কৰি আছে 5টা গান কৰি আছে বেলেগত মই আজিকালি আধা কৰি দিওঁ মানে কি আগতে মই পূৰা কৰিছিলোঁ আধা কৰি দিওঁ দি দিওঁ